हेलो फ्रेंड्स मैं नम्रता লৈ আহিছো বেঙেনাৰ লগত গাহৰি মাংসৰ এটা সোৱাদ লগা ৰেচিপি আৰু তাৰ কাৰণে মই লৈছো এটা ডাঙৰ বেঙেনা আৰু বেঙেনাটো মই ভালদৰে পুৰি লৈছো আৰু তাৰ পৰা লম মই এটা পিয়াজ আৰু কেইফুটামান নহৰু পিয়াজটো ধুনীয়াকৈ কাটি নহৰু কেইটা অকণমান খুন্দি লৈছো আৰু জলকীয়া তিনিটা মই কাটি লৈছো আৰু লগতে বেঙেনাটো বাকলি গুচাই ভালদৰে কাটি লৈছো আৰু এতিয়া বইল কৰি থোৱা মাংসবোৰ মই অকণমান কম তেলত ভালদৰে ভাজিছো যাতে মাংসৰ পৰা তেলবোৰ ওলায় আৰু তেলবোৰ ওলোৱাৰ পাছত মাংসৰ পৰা মই তাত অলপমান পিয়াজ নহৰু আৰু জলকীয়াবোৰ দি দিলোঁ আৰু এতিয়া মই দিম কেইটামান সৰু আলু আৰু এতিয়া সৰু আলুবোৰ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ একেবাৰে সিজাৰ পাছত মই এই কাটি থোৱা বেঙেনাখিনি তাৰ ওপৰত দি দিছোঁ আৰু এতিয়া মই এতিয়ালৈকে সিজাম যে বেঙেনাবোৰ ভালদৰে সিজি তাৰ পৰা তেল ওলায় আৰু এয়া মোৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া তাৰ ওপৰত মই অকণমান ধনিয়া জিৰাই দিছোঁ আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় মোক কমেন্ট কৰি জনাব কিন্তু আৰু যদিহে ভাল লাগিছে মোৰ ভিডিওটো শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে মোৰ ফেচবুক পেজটো ফলো কৰি দিব দেই বাই